ভিউয়াৰ্স ওয়েলকাম টু মাই চেনেল লক্ষ্মী ৰন্ধন প্ৰণালী আৰু আপোনালোকে জানে যে মোৰ ভিডিঅ'টো ডেইলি ব্লগৰ লগতে ভিডিঅ'টো শেষৰ ফালে থাকে সুন্দৰ আৰু সহজ ৰেচিপি এটা এইটো মোৰ বেডৰুম আৰু বিছনা অৱস্থা নাই কাপোৰ সামৰা নাই এনেকৈ পেলাই থৈ দিছোঁ কিন্তু এতিয়া যাওঁ পাকঘৰলৈ আৰু আজি এটা সুন্দৰ ৰেচিপিৰ সৈতে আপোনালোকক লগ পাইছোঁ মোৰ পাকঘৰত বলক তেতিয়াহ'লে যাওঁ পাকঘৰলৈ পাকঘৰত আজি মই কি বনাম আপোনালোকক দেখাম মই আনিছোঁ হাঁহ পোৱালি কেইটামান আৰু হাঁহ পোৱালিকেইটা দেখি আমাৰ মিচিয়ে হাঁহ পোৱালিকেইটাৰ ওচৰৰ পৰা নাতৰাই হৈ থাকিলে এনি টাইম হাঁহ পোৱালিকেইটাই ৰখি থাকে আহকচোন দেখাওঁ মিচিৰ লগত সেই হাঁহ পোৱালিকেইটা কেনেকৈ মিচিয়ে এনি টাইম ৰখি থাকে তাহাঁতক ইমান মৰম কৰে কি আচৰিত নহয়নে জীৱবিলাক যে সিহঁতৰ মাজত কিবা এটা যেন বণ্ডিং আছে এনি টাইম তাই গৈ হাঁহ পোৱালিকেইটাক একো অপকাৰ নকৰে হয়তো বেলেগ কুকুৰে খাই পেলাই কিন্তু তাই কি ধুনীয়াকৈ ৰখি থাকে আপোনালোকে দেখি আচৰিত খাব বলক তেতিয়াহ'লে যাওঁ মই হাঁহৰ গঁৰাললৈ আপোনাক দেখুৱাওঁ আমাৰ মিচিৰ হাঁহ পোৱালিকেইটাক কৰা মৰম অকণমান হৈছে মৰম কৰ মৰম 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 এইকেইটাক মৰম মৰম কৰ মৰম 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 কি হ'ল কি হ'ল কি হ'ল কি হ'ল কি হ'ল মিচি কি হ'ল মিচি মৰম কৰোঁনে মৰম আহ 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 লৈ যাওঁ চাওঁ লৈ যাওঁ চাওঁ লৈ যাওঁ চাওঁ লৈ যাওঁ চাওঁ লৈ যাওঁ মই ইয়াৰ পৰা দাঙি লৈ যাওঁ চাওঁ চাওঁ ক'ত লৈ যাওঁ লৈ যাওঁনে লৈ যাওঁনে লৈ যাওঁনে লৈ যাওঁ লৈ যাওঁনে মিচি লৈ যাওঁনে নালাগে নিব নালাগে লৈ যাওঁনে মিচি হা মিচি চাওঁ লৈ যাওঁ দাঙি লৈ যাওঁ চাওঁ কি হ'ল হাঁহৰ পোৱালিকেইটা তেতিয়াৰ পৰা তাই ৰখিয়ে আছে চাই লাগিছে চা মৰম কৰ মৰম 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 পিঠিত উঠাই দিম পিঠিত ব'লা ঘৰলৈ বই গ'লি নে ঘৰলৈ পিটন লাগিব গৰম উঠিছে মোৰ মই এষ্টাৰ্ট দিম এতিয়া নালাগে পিটন ব'ল কি কৰিবি মৰম কৰিবি নেকি হৈ গ'ল ব'ল এতিয়া যাওঁ বৈ তোলে ভয় কৰিছে নহয় জান তইহে মৰম কৰিছ তোলে ভয় কৰিছে নাই বৈ যাওঁ কোনে কৰিছে উৎপাত দুখ পাবনে হাঁহ পোৱালিকেইটাই এই বেয়া কাম কৰি পলোৱাত ভাল হাঁহ পোৱালিকেইটাই দুখ পাবনে নাপায় কোনে উৎপাত কৰিছে ইছ দৌৰি আহি বিচনা তলত সোমাইছে পিটন দিম একদম পিটন চিনি পোৱা নাই পিটন কোনে উৎপাত কৰিছে মিচিয়ে কৰিছে নে উৎপাত হাঁহ পোৱালিকেইটা দুখ পাব নাই সেইকেইটাই কৰিবিনে উৎপাত আৰু কিহৰ কাৰণে বিচনাত মোক গালি খুৱাবলৈ নে কেতিয়া সোমালি নাম মোক গালি দিব নাম কোনফালে সোমালি বাৰু কেলৈ ইমান টেঙৰ ভিউৱাৰ্ছ মই আজি মোৰ পাকঘৰত বনাম মোৰ বাৰীৰ পৰা বুটলি অনা কিবা এবিধ শাকেৰে আঞ্জা গতিকে চাই থাকিব ভিডিঅ'টো শেষ হ'লে আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পায় তেওঁলোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ মৰম চেনেহে মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু বলক তেতিয়াহ'লে যাওঁ পাকঘৰলৈ ভিউৱাৰ্ছ আজি মই মোৰ পাকঘৰত বনাম এয়া মধুসোলেং আৰু মোৰ বাৰীতে আছিল মধুসোলেং বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনাজাত আমি মধুসোলেং বুলিয়ে জানো আৰু এয়া মিহি মিহিকৈ কুটি লৈছোঁ
লগত লৈছোঁ পিঁয়াজ আৰু জলকীয়া। আপোনালোকে সকলোৱে জানে মোৰ ৰেচিপিবিলাক সুন্দৰ আৰু সহজে বনোৱা হয়, গতিকে এতিয়া বনাম মই মোৰ ৰেচিপিটো। আৰু এয়া দিছোঁ কেৰাহী গৰম হ'বলৈ, আৰু কেৰাহীত দিছোঁ সামান্য পৰিমাণে তেল, আৰু তেলত পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ, অকণমান ভাজি ল'ম। বিশেষ এয়া দেখিছে নহয়, বহুত ধুনীয়াকৈ ভাজি লৈছোঁ। তাত দিছোঁ হালধি, কাৰণ শাকত হালধি দিলে সদায় তেলতে দিয়াটো ভাল, কাৰণ তেতিয়া হালধিটো ভালদৰে ভজা যায়। গতিকে এয়া দিলোঁ মই, আৰু কুটি থোৱা মধুসোলেংখিনি দি দিলোঁ, আৰু দি আমি ভালদৰে লৰাই দিম, কাৰণ এয়া যিহেতু পটককৈ সিজি যায়, বেছি সময়ৰ প্ৰয়োজন নহয়। গতিকে আৰু এইফালে লৈছিলোঁ আলু বইল কৰি কুকাৰত, আৰু এতিয়া বইল কৰি থোৱা আলুখিনি মই ঢালি দিম। আৰু যিহেতু সিজোতে বেছি সময় নালাগে, আলুখিনিও বইল আছিলে, আৰু আলু বইল কৰোঁতে মই তাত নিমখ দি দিছিলোঁ পানীখিনিত। যিহেতু পানীখিনি গৰম হৈ থাকে, আমি গৃহিণীসকলে সদায় ছেভ কৰাটো বহুত বেছি প্ৰয়োজন হয়। গতিকে মই গেছ ছেভ কৰিবলৈ আলু বইল কৰোঁতে নিমখ দি দিছিলোঁ, আৰু সেইখিনি পানীয়ে ব্যৱহাৰ কৰিম মই এতিয়া মোৰ বনাই থকা আঞ্জাখনত, যিহেতু পানীখিনি যথেষ্ট গৰমো হৈ আছে। গতিকে আমি আঞ্জাত সকলোৱে গৰম পানী দিব লাগে বুলি জানো। গৰম পানীখিনি দি দিলোঁ, আৰু এয়া আঞ্জা উতলিবলৈ দিম, কাৰণ গৰম পানী দিয়াৰ লগে লগে আমাক বহুত সময়ৰ প্ৰয়োজন নাই উতলিবলৈ। গতিকে এয়া আমাৰ আঞ্জা উতলিছে। এতিয়া মই ভাজি থোৱা মাছ কেইপিচমান এয়া উতলি থকা আঞ্জাত দি দিলোঁ। ফ্ৰিজত থোৱা আছিল বাবে লাগি ধৰিছে, আইচ হয়। মাছ দি হোৱাৰ পিছত মনত ৰাখিব, আঞ্জা যিমান উতলে সিমানেই সোৱাদ বাঢ়ে আঞ্জাৰ। গতিকে উতলৰ ওপৰতে, মানে পাগৰ ওপৰতে ডিপেণ্ড কৰিব আপোনাৰ আঞ্জাখন কিমান সোৱাদ হয়। গতিকে আমি উতলাবলৈ দিলোঁ, আৰু এয়া প্ৰায় হৈ গ'ল। আৰু আনফালে লৈছোঁ মোৰ বাৰীত বুটলি অনা মানিমুনি, এয়া বন জালুক, আৰু এয়া মাটিকান্দুৰি, আৰু বিভিন্ন ঠাইত বিভিন্ন নামে জনাজাত। মই মোৰ ঠাইত যি নামে জনাজাত মই সেইটোহে আপোনালোকক কৈছোঁ দেই। গতিকে এইখিনি এতিয়া ভালকৈ ধুই ল'ম। মাজত ভিডিঅ'টো দীঘলীয়া নকৰি ডাইৰেক্ট পতাতে দেখাই দিলোঁ। এয়া নহৰু, ভোট জলকীয়া লৈছোঁ, আৰু সেউজীয়া শাকখিনি কুটি লৈছোঁ। এতিয়া মই তাক বনাম চাটনি, আৰু ইয়াত দেখিলে নহয় মোৰ চাটনি ৰেডি, আৰু খাবলৈও বহুত সোৱাদ। আপোনালোকে বুটলি খাই চাবচোন। মধুসোলন টেঙাৰে মাছ, আৰু বাৰীৰ বুটলি অনা পাতেৰে চাটনি, কি যে টেষ্টি হ'ব। গৰমটোতো জানেই, টেঙাৰ আঞ্জা বুলি ক'লে এনেই জিভাৰ পানী পৰি যায়। গতিকে মই খাই লওঁ, লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। বাই।